সকলোকে নমস্কাৰ আৰু জুনমণি ব্লগছৰ এইটো নতুন ভিডিঅ'লৈ আপোনালৈ সকলোকে স্বাগতম জনাইছোঁ আৰু তাৰ লগতে ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা জনালোঁ। আৰু আজি আমি এঠাইলৈ যাম পিকনিক খাবলৈ আৰু ক'ত যাওঁ কি কৰোঁ দিনটো দেখাই থাকিম। এয়া আমি আমাৰ গাড়ী ৰেডি কৰি লৈছোঁ খানা খাব যাবলৈ। তো ভিডিঅ'টো থাকিব সম্পূৰ্ণকৈ আৰু শেষলৈকে চাই থাকিব। ঘৰতে কিছু যোগাৰ কৰি লৈছোঁ, চব্জি তব্জি কাটি ধুই পখালি চাউল দালি এইবিলাক ধুই লৈছোঁ তাতে, কাৰণ পানী লৈ যাব লাগিব। সেইটো কাৰণে ঘৰতে গোটেইখিনি ধুই পখালি লৈছোঁ। এয়া আমাৰ বৌয়ে হাঁহ পুৰি আনিছে কলা লৈ যা ইয়াৰ ক্ষীণ লাগে। ফালে আছে হাঁহৰ আয়োজন। চাওঁ হাঁহ কটা মানুহটো চাওঁ এনেকে হলেও দেখাম। এইবিলাক ৰেডি কৰি আছোঁ, চাউল তাউল ধুই লৈছোঁ আৰু এইটা এক্সট্ৰা চাউল লৈছোঁ, এই আদা নহৰু বটি লৈছোঁ আৰু এইফালে মাটিমাহৰ দাইল ধুই থৈছোঁ। এয়া আৰু এইটো আমাৰ খানা খোৱা ষ্টভ। আমি পথাৰ দিয়ে চিধা কৰোঁ যো। চলো 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 চলো।
পাপা এইফালে দি যাব, আমি এইফালে দি যাম। চিপছ ঘৰ তাতে যাই খাম আমি। ব'লা নামা এতিয়া খোজ কাঢ়া। এফালে দিব তো, এফালে দি আহা। গুণালা আমি ক'ত যাই আছো? ক'ত যাই আছো কোৱা? আমি ক'ত যাম? এইফালে কোৱা। ক'ত যাবা? আমি ভোজ খাব যাম। আৰু আমি আহি আহি আমাৰ পিকনিক প্লেচ পালো। ভাল লাগিছে না? তাতে বহি পেলাই চাইডে চাইডে আহাবা, অক দিছে কিন্তু। এয়া মাল বস্তুবিলাক নমাই আছে আৰু মই ইফাল সিফাল মাৰি আছো। কেনে ফিলিংছ কেনে? ভাগৰ লাগছে। ময়ো অলপ কৰোঁ দে হেল্প। অলপ এইফালেও দেখাই দিওঁ। ধুনীয়া একদম সৰিয়হৰ খেতি, ইমান ধুনীয়া সেউজীয়া আৰু হালধীয়া হৈ আছে। এইফালে আমাৰ মাটিমাহৰ দাইল ভাজি আছে, আমাৰ ৰান্ধনী এজনী। আৰু এইফালে আমাৰ পেহী। পেহী কি খবৰ? আজি কিয় আহিছে আপুনি? পিকনিক খাব আহিছে? আৰু তোমালোকে কিয় আহিছা? যুদ্ধ লাগিব। তোমালোকে কিয় আহিছা? হা? ভোজ খাব আহিছা? হ'ব দে।
খানা এইটো এই হেৰি পাছা ৰ'দৰ হোৱাকৈ নাচা একো দেখা নাপায় ভাঙনতে দিলে চেনটো নহয় ভাঙনতে উৰি যায় হয়নে নোৱাৰ আগে আগে মাছত গৰম মিট মছলা দিব লাগে তেতিয়াহে চেনটো থাকে মিট মছলাগিলা নোৱাৰ আগে আগে দিব দেখা পাইছা নাই কোনে দেখালে ডাঙৰটো দেখা তাতে সোমোৱা জাগা পোৱা নাই আৰু তাই কিয় গৈছি বা তাতে দুখপাব নাই নহয় এইখন চকুত লাগব এই টাঙানডাল নাচ নাচ এই বাবা সাঙুৰি লৈ যাবি চব গাহৰিয়া ৰামৰীয়া টিফিনত আলু ইয়ে কিয়া হে এইটো মাংস হাঁহৰ মাংস এইটো চালাড এইটো চব্জি এইটো পাপৰ এইটো নেমু এইটো চালাড খাই শেষে কৰি দিলো সেয়ে নিৰামিষ মই নিৰামিষ নিৰামিষ ভোজি নিৰামিষ ভোজিৰ কাৰণে একো নহ'ল পাপৰ দিছি কৈছি যা মিঠাই গম পাই বুলি সেনেকে কৈছাৰে আমাৰ এতিয়া পিকনিকৰ সামৰণি পৰিল সামৰণি পৰিল না জয় হিন্দ জয় হিন্দ এতিয়া ভাই পৰিল ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু অলপ কিবা দেখাম বাচন চাচন ধোৱা তাৰপিছত আৰু ভিডিঅ'টো এণ্ডিং কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব তামোল খাইছোঁ পিকনিক প্লেচ আমাৰ খালী হৈ গ'ল
আৰু এইফালে পলিথিনখিনি জ্বলাই পেলালোঁ আৰু আমাৰ বৌয়ে বাচন ধুলে ইয়াতে পুখুৰীত আমাৰ এই মাছ মৰা পুখুৰীটো যে এদিন দেখাইছিলোঁ আয়ো 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 এইযোৰ চেণ্ডেল গধূল হৈ গ'ল একদম হয়নে কেনেকুৱা লাগিল পিকনিক খাই ভাল লাগিল কিহেৰে খালা হাঁহৰ মাংসৰে খালোঁ অঁ যা তাতে পিকনিক খালোঁ আৰু এতিয়া ঘৰত যাই আছোঁ ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব ভাল লাগে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেতিয়াহ'লে আজিলৈ বাই বাই